ইনফেক্ট সি যশক হত্যা কৰি পেলালে। লি বলিয়াৰ নিচিনা হৈ পৰিছিল আৰু উদং কৰাৰ লগে লগেই তেওঁলোকে হৰিণৰ কাটি থোৱা মূৰ এটা দেখা পালে। কোনোবাই অলপ আঁতৰৰ পৰা তেওঁলোকক চাই আছে আৰু তেওঁলোকৰ এই কথা বতৰাবোৰ শুনি আছে আৰু ওচৰতে থকা প্লাষ্টিক বেগ এখনেৰে বেনৰ মূৰত মেৰিয়াই ধৰিলে আৰু বেনৰ উশাহ বন্ধ কৰি তাক তাতে হত্যা কৰি পেলালে। অৰ্থাৎ তেওঁলোকে চাহ খাই আছে আৰু আচৰিত ধৰণে তেওঁলোকে এনেদৰে বহি আছিল যেন তেওঁলোক মানুহ নহয় কিবা পুতল আহে। লগে লগেই পুলিচক ফোন লগাবলৈ চেষ্টা কৰিব ধৰিল, কিন্তু আগতেই কোৱাৰ দৰে এই ঠাইখনত যিহেতু নেটৱৰ্ক নাই সেইবাবে তাই পুলিচক ফোন লগাব নোৱাৰিলে। ৰে তাতে পৰি আছে আৰু তাৰ ভৰি এখনত কাঠৰ টুকুৰা এটা সোমাই আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু হৰৰ প্লেচ আছামিজ। চ' যোৱাকালি মই হিল ৱাকাৰ্ছ নামৰ হৰৰ থ্ৰিলাৰ মুভি এখন চালোঁ আৰু মই ভাবিলোঁ যে এই মুভিখনৰ কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই হিল ৱাকাৰ্ছ নামৰ মুভিখনৰ সম্পূৰ্ণ কাহিনীটো বৰ্ণনা কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। চিনেমাখন আৰম্ভ হোৱাৰ লগে লগেই আমি গাড়ী এখনত 5জন বন্ধুৰ এটা গ্ৰুপ দেখিবলৈ পালোঁ আৰু তেওঁলোকে হাইকিং কৰিবৰ বাবে পাহাৰীয়া ঠাই এখনলৈ গৈ আছে। তেওঁলোক আটাইকেইজনৰে নাম আছিল ক্ৰমে লিছা, মিৰিয়াম, ৰে, বেন আৰু চুজেন। বেনে ক'লে যে মোক এই ঠাইখন একেবাৰে কিবা ভাল লগা নাই। এই ঠাইখনৰ চাৰিওফালৰ দূৰ দূৰলৈকে কোনো হোটেল নাই, কোনো হস্পিটেল নাই, আনকি আমাৰ মোবাইল ফোনবোৰতো বহু সময় আগৰে পৰাই ছিগনেল নাইকিয়া হৈ আছে। এনে পৰিস্থিতিত আমাৰ লগত যদি কিবা দুৰ্ঘটনা ঘটে তেন্তে আমি ডাঙৰ বিপদত পৰি যাম। কিন্তু গাড়ীত থকা বাকী সদস্যবোৰে বেনৰ এই কথাবোৰক চিৰিয়াছলি নল'লে আৰু ওলোটা তেওঁলোকে বেনক ঠাট্টাহে কৰিব ধৰিলে। ইয়াৰ কিছু সময় পিছত তেওঁলোকে এখন ডাঙৰ পথাৰৰ কাষত তেওঁলোকৰ গাড়ীখন ৰাখিলে আৰু পোনপ্ৰথমতে তেওঁলোকে এখন গ্ৰুপ ফটো উঠিলে। ইয়াৰ পিছত লিজাই তেওঁলোকক গাইড কৰি ক'লে যে এই ঠাইখনৰ সৰু সৰু ৰাস্তাবোৰ বহুতেই বেছি ডেঞ্জাৰাছ। লিজাই ক'লে যে আমি খোজ কৰা আৰম্ভ কৰাৰ আগতে আমাৰ লগত এটা ফাৰ্ষ্ট এইড বক্স ধৰিব লাগিব আৰু যদি বৰষুণ হয় তেন্তে এই ঠাইৰ মাটিবোৰ বহুত বেছি পিছল হৈ যাব, সেইবাবে আমি বহুত সাৱধানে খোজ কাঢ়িব লাগিব। ইয়াৰ পিছত তেওঁলোকে খোজ কৰা আৰম্ভ কৰি দিলে আৰু কিছু সময় পিছত তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকে তেওঁলোকৰ গাড়ীখনৰ পৰা বহু দূৰ আগত আহি পাইছে। এই ঠাইখনত আহি পোৱাৰ পিছত মিৰিয়ামে ওচৰৰে ওখ ঠাই এখনত উঠি তাইৰ লগত থকা দূৰবীণ এটাৰে ওচৰ পাজৰৰ ঠাইসমূহ চাবলৈ ধৰিলে। মিৰিয়ামে দূৰবীণটো ইফাল সিফাল কৰি ঘূৰাই গোটেই এলেকাটো ভালদৰে চাই আছিল। এনেতে হঠাতে তাই দূৰত এজন মানুহক দেখা পালে আৰু মানুহজনৰ হাতত এডাল ৰাইফেল আছিল। তাই লগে লগেই আকৌ সেইফালে চালে, কিন্তু এইবাৰ তাই কাকো দেখা নাপালে। সেই মানুহজন যেন হঠাতে অদৃশ্য হৈ গ'ল। মিৰিয়ামৰ মনত এটা ভয় জাগি উঠিল আৰু তাই অলপ সতৰ্ক হৈ পৰিল। ইয়াৰ পিছতেই তেওঁলোকে নটিচ কৰিলে যে ৰে তেওঁলোকৰ লগত নাই। তেওঁলোক আটাইকেইজনে আচৰিত হৈ পৰিল, কাৰণ অলপ সময় আগলৈকে ৰে তেওঁলোকৰ লগতে থিয় হৈ আছিল। তেওঁলোকে ৰেক বিচাৰিব ধৰিলে আৰু এনেদৰে কিছু সময় বিচৰাৰ পিছত ইফাল সিফাল কৰি থকাৰ পিছত তেওঁলোকে কিছু দূৰ আগত ৰেক বিচাৰি পালে। তেওঁলোকে দেখিলে যে ৰে তাতে পৰি আছে আৰু তাৰ ভৰি এখনত কাঠৰ টুকুৰা এটা সোমাই আছে। লিচাই ৰেক সুধিলে যে তুমি ইয়াত কেনেকৈ আহি পালা আৰু তোমাৰ এই অৱস্থা কেনেদৰে হ'ল? ইয়াৰ উত্তৰত ৰে ক'লে যে সি চেলফি এখন ল'বৰ বাবে এই ঠাইলৈ আহিছিল, কিন্তু হঠাতে তাৰ ভৰি এখন পিছল খাই গ'ল আৰু সি তললৈ বাগৰি আহিল আৰু ইয়াতে পৰি থকা কাঠৰ টুকুৰা এটা তাৰ ভৰিত সোমাই গ'ল। মিৰিয়ামে লগে লগে ৰেৰ ভৰিত সোমাই যোৱা সেই কাঠৰ টুকুৰাটো উলিয়াবলৈ চেষ্টা কৰিব ধৰিলে, কিন্তু লগে লগেই লিচাই মিৰিয়ামক এনে কৰিবলৈ বাধা দিলে। তাই ক'লে যে যদি আমি এতিয়াই ৰেৰ ভৰিৰ পৰা এই কাঠৰ টুকুৰাটো উলিয়াই পেলাওঁ তেন্তে ৰেৰ ভৰিৰ পৰা বহুত তেজ ওলোৱা আৰম্ভ হ'ব আৰু ইমান তেজ ওলাই গ'লে ৰেৰ মৃত্যু হৈ যাব পাৰে। লিচাই বাকী কেইজনক পৰামৰ্শ দিলে যে তেওঁলোকে যিমান পাৰে সিমান সোনকালে তেওঁলোকৰ গাড়ীখনলৈ উভতি যোৱাটো ভাল আৰু তাৰ পিছত কোনো পলম নকৰাকৈ ৰেক গাড়ীখনত সুমুৱাই এই ঠাইখনৰ ওচৰৰ কোনো হস্পিটেলত এডমিট কৰাব লাগিব। এইখিনিলৈকে আমি গম পাই গ'লোঁ যে লিচা এই গ্ৰুপটোৰ ভিতৰতে আটাইতকৈ বেছি বুদ্ধিয়ক আৰু তাই এই গোটেই এলেকাটোক ভালদৰে চিনি পায়। তেওঁলোকে ৰেক তুলি ল'লে আৰু আকৌ তেওঁলোকৰ গাড়ীখনলৈ বুলি যাবলৈ সিদ্ধান্ত ল'লে, কিন্তু এইবাৰ মিৰিয়ামে ক'লে যে আমি আমাৰ গাড়ীখন থিয় হৈ থকা ঠাইৰ পৰা বহু দূৰ আগত আহি পাইছোঁ আৰু এতিয়া যদি আমি আকৌ গাড়ীখনলৈ উভতি যাব ধৰোঁ তেনেহ'লে আমি গাড়ীখনলৈ গৈ পাওঁতে এন্ধাৰ হৈ যাব আৰু ৰে এই অৱস্থাত
ৰাতিৰ সময়ত কেনেদৰে খোজ কাঢ়িব, কাৰণ ৰাতি ঠাণ্ডা আৰু অধিক বাঢ়ি যাব। সেইবাবে তেওঁলোক আটাইকেইজনে সিদ্ধান্ত ল'লে যে তেওঁলোকে খোজ কাঢ়ি আগৰ পিনে আগুৱাই গৈ থাকিব আৰু ওচৰৰে কোনো গাঁও বা মানুহৰ ঘৰ দেখিলে তাতে তেওঁলোকে সহায় বিচাৰিব। এই বুলি তেওঁলোকে তেওঁলোকৰ গাড়ীখনলৈ উভতি নগৈ আগুৱাই যাব ধৰিলে। এনেদৰে কিছুদূৰ যোৱাৰ পিছত তেওঁলোকে এখন প্ৰাইভেট প্ৰপাৰ্টিৰ বৰ্ড দেখা পালে। এই বৰ্ডখন দেখাৰ লগে লগেই তেওঁলোক আটাইকেইজনে সকাহ পালে, কাৰণ এতিয়া তেওঁলোকে নিশ্চিত ৰূপত সহায় লাভ কৰিব। কিন্তু লিজাই বাকী কেইজনক ৱাৰ্ণ কৰি ক'লে যে এই ব্যক্তিগত প্ৰপাৰ্টিত প্ৰৱেশ কৰাৰ আগতে আমি ভালদৰে চিন্তা কৰি লোৱাটো অতি আৱশ্যক, কাৰণ এই গোটেই এলেকাটোত বাস কৰা মানুহবোৰ তেওঁলোকৰ নিজৰ প্ৰাইভেচিক লৈ বহুত বেছি সচেতন আৰু সতৰ্ক হৈ থাকে, আৰু তেওঁলোকৰ অনুমতি নোলোৱাকৈ চুপে চাপে তেওঁলোকৰ প্ৰাইভেট প্ৰপাৰ্টিত প্ৰৱেশ কৰাটো বহুত বেছি ডেঞ্জাৰাছ হ'ব পাৰে। কিন্তু মিৰিয়ামে লিজাৰ এই কথাবোৰৰ বিৰোধিতা কৰি ক'লে যে তাই কেৱল ৰেৰ জীৱন বচোৱাটোহে চিন্তা কৰি আছে আৰু ইয়াৰ বাহিৰে তাই এইবোৰ কথাত গুৰুত্ব নিদিয়ে। লিজাই আটাইকেইজনকে বহুত বুজাই ক'লে যে তাই অকলে তেওঁলোকৰ গাড়ী থৈ অহা ঠাইখনলৈ যাব আৰু গাড়ীখন ইয়ালৈ লৈ আহিব। কিন্তু তাই গাড়ীখন ইয়ালৈ লৈ নোহোৱালৈকে তেওঁলোকে ওচৰৰে কোনো গাঁও বা কোনো মানুহ থকা ঠাইত আশ্ৰয় লয় যেন, আৰু কোনোপধ্যেই তেওঁলোকে এই প্ৰাইভেট প্ৰপাৰ্টিটোত প্ৰৱেশ নকৰে যেন। এই বুলি কৈ তাই তেওঁলোকৰ কাৰখনলৈ বুলি উভতি যাব ধৰিল। কিন্তু লিজা যোৱাৰ পিছত মিৰিয়ামে বাকী কেইজনক ক'লে যে ৰেৰ অৱস্থা বেয়া হৈ আহিছে আৰু আমি এনেদৰে বাহিৰত থাকিলে ৰেৰ অৱস্থা আৰু অধিক বেয়া হৈ যাব। সেইবাবে আমি এই ব্যক্তিগত প্ৰপাৰ্টিটোত সোমোৱাটোৱে ভাল হ'ব আৰু ইয়াত আমি নিশ্চয় সহায় লাভ কৰিম। মিৰিয়ামৰ এই কথাত বাকী কেইজনে মান্তি হৈ গ'ল আৰু তেওঁলোকে এই ব্যক্তিগত প্ৰপাৰ্টিটোত প্ৰৱেশ কৰিলে। ভিতৰত সোমোৱাৰ অলপ সময় পিছতেই কিছুদূৰ আগৰ পৰা এক অতিকৈ তীব্ৰ দুৰ্গন্ধ তেওঁলোকৰ নাকত আহি লাগিল, যেন কিবা গেলি পচি যোৱা গোন্ধ। তেওঁলোকে অলপ আগুৱাই গ'ল আৰু অলপ আঁতৰত তেওঁলোকে কিছুমান প্লাষ্টিক বেগ দেখা পালে। তীব্ৰ দুৰ্গন্ধটো ইয়াৰ পৰাই আহি আছে। তেওঁলোকে এই বেগসমূহ উদং কৰিলে আৰু উদং কৰাৰ লগে লগেই তেওঁলোকে হৰিণৰ কাটি থোৱা মূৰ এটা দেখা পালে। চুজেনে লগে লগে নিজৰ কেমেৰাটোৰে এই হৰিণৰ মূৰটোৰ কেইখনমান ফটো তুলি ল'লে আৰু তাই ক'ব ধৰিলে যে হৰিণৰ এই প্ৰজাতিটো বিলুপ্ত হৈ গৈ আছে আৰু এই হৰিণৰ প্ৰজাতিটোক হত্যা কৰাটো এটা অপৰাধ। সেইবাবে মই পুলিচত ইয়াৰ কমপ্লেইন কৰিম। কিন্তু এইখিনি সময়তে আমি দৰ্শকে দেখিবলৈ পালোঁ যে কোনোবাই অলপ আঁতৰৰ পৰা তেওঁলোকক চাই আছে আৰু তেওঁলোকৰ এই কথা বতৰাবোৰ শুনি আছে। যি কি নহওক, অলপ সময় পিছত তেওঁলোকে দেখিলে যে এখন নীলা বৰণৰ গাড়ী তেওঁলোকৰ পিনে আহিব ধৰিছে। এই গাড়ীখন দেখি তেওঁলোকে হাত লৰাব ধৰিলে আৰু তেওঁলোকে ভাবিলে যে এইবাৰ আমি নিশ্চয় সহায় লাভ কৰিম। আমি দেখিবলৈ পালোঁ যে এই গাড়ীখনৰ ভিতৰত দুজন বুঢ়া মানুহ আছে আৰু মিৰিয়ামহঁতে কোনো পলম নকৰাকৈ এই মানুহ দুজনক তেওঁলোকৰ সকলোবোৰ কথা বুজাই ক'লে। মানুহ দুজনেও কোনো ধৰণৰ পলম নকৰাকৈ মিৰিয়ামহঁতক তেওঁলোকৰ গাড়ীত সোমাই আহিবলৈ ক'লে। এই মানুহ দুজনৰ নাম আছিল ক্ৰমে জৰ্জ আৰু ষ্টিভ, আৰু তেওঁলোকে মিৰিয়ামহঁতক তেওঁলোকৰ ঘৰলৈ লৈ আহিল। মিৰিয়ামহঁতে তেওঁলোকৰ ঘৰত সোমোৱাৰ লগে লগেই আচৰিত হৈ পৰিল, কাৰণ ঘৰৰ ৱালসমূহত হৰিণৰ মূৰ কিছুমান ওলমাই থোৱা আছিল ডেক'ৰেশ্যন হিচাপে। এইবোৰ দেখি আমি বুজিবলৈ পালোঁ যে জৰ্জ নিজেও এজন চিকাৰী। মিৰিয়ামে জৰ্জক ক'লে, আমি আপোনাৰ ঘৰত আহি পালোঁ, কিন্তু ইয়াত ৰেৰ চিকিৎসা কেনেদৰে হ'ব? অৰ্থাৎ তাৰ ভৰিত এতিয়াও সেই কাঠৰ টুকুৰাটো সোমাই আছে আৰু লাহে লাহে এন্ধাৰ হ'বলৈ গৈ আছে। এই প্ৰশ্নৰ উত্তৰত জৰ্জে ক'লে যে মই ৰেস্কিউ টীমটোক মাতি দিছোঁ আৰু তেওঁলোকে অতি শীঘ্ৰেই ইয়ালৈ আহি পাব, আৰু তেওঁলোক আহি নোপোৱালৈকে তোমালোকে ইয়াতেই আমাৰ ঘৰত অলপ সময় ৰেষ্ট কৰিব পাৰিবা। জৰ্জ চুজেনৰ পিনে চাই তাইক সুধিলে যে তোমাৰ মোবাইল ফোনটোত কেনেধৰণৰ ফটো আছে? চুজেন চক খাই উঠিল আৰু তাই অলপ ভয় খাই গ'ল। তাই জৰ্জক ক'লে যে নাই, মোৰ মোবাইল ফোনত কেৱল চৰাই গছ গছনি আদিৰ ফটোহে আছে, বিশেষ একো নাই। এই বুলি কৈ তাই ৱাশ্বৰুমত যোৱাৰ বাহানা কৰি তাৰ পৰা উঠি আহিল আৰু ৱাশ্বৰুমৰ ভিতৰত সোমাইয়ে লগে লগেই পুলিচক ফোন লগাবলৈ চেষ্টা কৰিব ধৰিল, কাৰণ তাইৰ জৰ্জৰ ওপৰত সন্দেহ হৈ আছিল। কিন্তু আগতেই কোৱাৰ দৰে এই ঠাইখনত যিহেতু নেটৱৰ্ক নাই, সেইবাবে তাই পুলিচক ফোন লগাব নোৱাৰিলে, যাৰ ফলত বাধ্যত পৰি চুজেন আকৌ লিভিং ৰুমটোত উভতি আহিল। লিভিং ৰুমত উভতি আহি তাই দেখিলে যে মিৰিয়ামহঁতে নিজৰ নিজৰ হাতত চাহৰ কাপ এটা এটা লৈ বহি আছে, অৰ্থাৎ তেওঁলোকে চাহ খাই আছে। আৰু আচৰিত ধৰণে তেওঁলোকে এনেদৰে বহি আছিল যেন তেওঁলোক মানুহ নহয় কিবা পুতলাহে। চুজেনৰ আৰু অধিক সন্দেহ হ'ব ধৰিল, কাৰণ সকলোৱে চাহ খাই আছে কিন্তু জৰ্জ খোৱা নাই।
এনেতে যশৰ আন এজন লগৰী আহি পাল। তাৰ নাম হ'ল লি, আৰু লিয়ে সুজনক চাহ খাবলৈ ক'লে। সুজনৰ যদিওবা অলপ সন্দেহ হৈ আছিল, তথাপিও তাই সেইবোৰক নিজৰ মনৰ ভ্ৰম বুলি ভাবি চাহ খাবলৈ ওলাল। কিন্তু তাই চাহৰ কাপটো হাতত তুলি ল'ব খোজোতেই হঠাতে তাই দেখিলে যে মিৰিয়ামহঁত এজন এজনকৈ বেহুচ হ'ব ধৰিল। সুজন বুজি পাই গ'ল যে তাইৰ সন্দেহটো সম্পূৰ্ণৰূপে ঠিকেই আছিল। এই চাহত কিবা মিহলাই তেওঁলোকক খাবলৈ দিয়া হৈছে। সুজন এতিয়া একো কৰিব নোৱাৰে, কাৰণ ইতিমধ্যে বহুত পলম হৈ গৈছে। আৰু হঠাতে লিয়ে তাইৰ হাতত ধৰি তাইক বাহিৰলৈ লৈ গ'ল। আনফালে লিভিং ৰুমত বেহুচ হৈ থকা বেনৰ হুচ আহি গ'ল, আৰু সি দেখিলে যে তাৰ সন্মুখত জৰ্জ থিয় হৈ আছে। জৰ্জে বেনক ক'লে যে মই তোমালোকৰ কেমেৰা আৰু মোবাইলত থকা ফটোবোৰ দেখিছোঁ। এই ফটোবোৰত আন এজনী ছোৱালী আছে, আৰু তাই তোমালোকৰ সৈতে আহিছে। তাই কোন আৰু তাই এতিয়া ক'ত আছে? এই প্ৰশ্নটো শুনি বেনে বুজি পাই গ'ল যে তেওঁলোক এটা ডাঙৰ বিপদত ফচি গৈছে, আৰু জৰ্জে তেওঁলোকক বন্দী বনাবলৈ তেওঁলোকৰ ঘৰলৈ লৈ আহিছিল। সেইবাবে বেনে জৰ্জক ক'লে যে সেই ছোৱালীজনীক আমি ৰাস্তাতে লগ পাইছিলোঁ, আৰু আমি তাইৰ সৈতে এনেই কেইখনমান ফটো উঠিলোঁ। ইয়াৰ বাহিৰে আমি গম নাপাওঁ তাই কোন আৰু তাই ক'ত এতিয়া আছে। কিন্তু জৰ্জে গম পায় যে বেনে মিছা কথা কৈ আছে। সেইবাবে সি বেনক ক'লে যে মই গম পাওঁ সেই ছোৱালীজনীও তোমালোকৰ মাজৰে এজনী। কোনো পলম নকৰাকৈ মোক চাফ চাফ কৈ দিয়া সেই ছোৱালীজনী এতিয়া ক'ত আছে, নহ'লে মই তোমাক ইয়াতে হত্যা কৰি পেলাম। জৰ্জৰ এই ধমকি শুনি বেন বহুত বেছি ভয় খাই গ'ল, আৰু সি জৰ্জক সকলোবোৰ কথা কৈ পেলালে যে তাইৰ নাম লিজা, আৰু তাই আমাৰে এজনী ফ্ৰেণ্ড, আৰু আমি একেলগে এই ঠাইলৈ আহিছিলোঁ, আৰু তাই এতিয়া আমাৰ গাড়ীখন আনিবলৈ গৈছে। এই কথাবোৰ শুনি জৰ্জ ষ্টিভৰ সৈতে বাহিৰত ক'ৰবাত যাবলৈ ওলাল, আৰু লিক বেনৰ ওপৰত নজৰ ৰাখিবলৈ ক'লে। জৰ্জ আৰু ষ্টিভ যোৱাৰ পিছত লিয়ে বেনৰ মোবাইলটো কাঢ়ি ল'লে আৰু কিবা কিবি চাব ধৰিলে। বেনে লিক ক'লে যে যদি তোমাৰ এই মোবাইলটো পচন্দ হৈছে তুমি এইটো ৰাখিব পাৰা, আৰু এয়াই নহয় মই তোমাক বহুত পইচাও দিব পাৰোঁ, তুমি কেৱল মোক ইয়াৰ পৰা যাবলৈ দিয়া। এই কথা শুনি লিৰ খং উঠি গ'ল, আৰু সি ক'লে তুমি কি মোক পাগল বুলি ভাবিছা নেকি যে মই তোমাক ইয়াৰ পৰা যাবলৈ দিম? এই কথা শুনি বেনৰো খং উঠি গ'ল, আৰু সি ক'লে হয় তুমি এজন পাগলেই। লি খঙত জঁপিয়াই উঠিল, আৰু ওচৰতে থকা প্লাষ্টিক বেগ এখনেৰে বেনৰ মূৰত মেৰিয়াই ধৰিলে, আৰু বেনৰ উশাহ বন্ধ কৰি তাক তাতে হত্যা কৰি পেলালে। আনফালে আমি দেখিবলৈ পালোঁ যে জৰ্জ আৰু ষ্টিভ লিজাক বিচাৰি আছে, আৰু অলপ সময় পিছতেই তেওঁলোকে লিজাৰ গাড়ীখন বিচাৰি পালে, আৰু গাড়ীখনৰ ওচৰতে তেওঁলোকে লিজাকো দেখা পালে। জৰ্জ আৰু ষ্টিভে লিজাক ক'লে যে তোমাৰ লগৰ আটাইকেইজন সম্পূৰ্ণৰূপে সুৰক্ষিত অৱস্থাত আমাৰ ঘৰত আছে। তেওঁলোক এতিয়া অলপ ৰেষ্ট কৰি আছে, আৰু তেওঁলোকে তোমাক লৈ আহিবলৈ কৈ আছে, তো অনুগ্ৰহ কৰি তুমিও আমাৰ ঘৰলৈ ব'লা। তেওঁলোকৰ এই কথাবোৰ শুনি লিজাৰ অলপ সন্দেহ হ'ল, সেইবাবে তাই তেওঁলোকৰ সৈতে যোৱাৰ আগতে তাই তেওঁলোকৰ এখন ফটো তুলি ল'লে। লিজা তেওঁলোকৰ গাড়ীখনত গৈ বহিল, কিন্তু সেইখিনি সময়তে জৰ্জে ষ্টিভক ক'লে যে এই ছোৱালীজনীয়ে আমাৰ ফটো তুলি ল'লে, আৰু তাই আন কাৰোবাক এই ফটোখন পঠিয়াব পাৰে, সেইবাবে আমি তাইক মাৰিব লাগিব। কিন্তু ষ্টিভে তাইক শ্বুট কৰিব খোজোতেই সি দেখিলে যে লিজা দৌৰি দৌৰি বহুত দূৰ আগত গৈ পাইছে। আনফালে মিৰিয়াম আৰু ৰেৰ হুচ আহি গৈছিল, আৰু মিৰিয়ামে দেখিলে যে তাইক কোনোবাই ওলমাই থৈছে, আৰু তাইৰ কাষতে ৰে বেহুচ হৈ পৰি আছে। এনেতে লি সেই কোঠাটোত সোমাই আহিল, আৰু সি তাইক ফিজিকেলি হেৰাছ কৰিবলৈ চেষ্টা কৰিব ধৰিল। কিন্তু সেইখিনি সময়তে ৰে কোনোমতে তাৰ ভৰিত সোমাই থকা সেই কাঠৰ টুকুৰাটো ওলাই ল'লে, আৰু সেইডালেৰে লিৰ ওপৰত হামলা কৰি দিলে, যাৰ ফলত লি তাৰ পৰা পলাই যাবলৈ বাধ্য হৈ পৰিল। কিন্তু সেই কাঠৰ টুকুৰাটো ওলোৱাৰ ফলত তাৰ ভৰিখনৰ পৰা বহুত পৰিমাণে তেজ ওলাব ধৰিল, আৰু এই দৃশ্যটো দেখি এনে লাগিব ধৰিল যেন ৰে আৰু জীয়াই থাকিব নোৱাৰিব। ৰে মিৰিয়ামক ক'লে যে তাইৰ হাতত বহুত কম সময় আছে, আৰু তাই ইয়াত থাকি সময় নষ্ট নকৰি ইয়াৰ পৰা পলাই যাব লাগিব। কিন্তু মিৰিয়ামে তাক এৰি যাব নিবিচাৰে, আৰু তাই তাতে ৰেৰ সৈতে থাকিল, আৰু অলপ সময় পিছতেই তাইৰ সন্মুখতেই ৰেৰ মৃত্যু হৈ গ'ল। এই দুখদায়ক ঘটনাটোৰ পিছত মিৰিয়ামে কোঠাটোৰ পৰা বাহিৰত ওলাল, আৰু তাই দেখিলে যে গঁৰাল যেন এখন ঠাইত সুজান বন্দী হৈ আছে, আৰু তাতে কাষতে বেনৰ ডেড বডিটো পৰি আছে। কোনো পলম নকৰাকৈ মিৰিয়ামে সুজানক মুক্ত কৰি দিলে, আৰু তেওঁলোকে পলাবলৈ ৰাস্তা বিচাৰিব ধৰিলে। কিন্তু সেইখিনি সময়তেই লি তেওঁলোকৰ ওচৰত আহি পাল, আৰু সি হাঁহি হাঁহি ক'ব ধৰিলে ভালেই হ'ল তুমি দুয়োজনে একে ঠাইতে আহি লগ হৈ আছা, মই তোমাক দুয়োকে একেলগে মাৰি পেলাম বুলি ভাবি আছিলোঁ। কিন্তু হঠাতে মিৰিয়াম আৰু সুজানে লিৰ ওপৰত হামলা কৰি দিলে, আৰু তাক বন্দী বনাই ল'লে। ইয়াৰ পিছত তেওঁলোকে লিক বাহিৰত ওলোৱা ৰাস্তাটোৰ বিষয়ে সুধিবলৈ ধৰিলে। এনেতে লিৰ লগত থকা ৱাকি টকিটোত জৰ্জৰ ফোন আহিল, আৰু মিৰিয়ামে ফোনটো উঠালে, আৰু তাই জৰ্জক ধমকি দিব ধৰিলে যে তেওঁলোকে এতিয়া লিক মাৰি পেলাব ওলাইছে, কাৰণ সিহঁতে তাইৰ বন্ধু দুজনক হত্যা কৰি পেলাইছে।
এই কথা শুনি জোশে ক'লে যে লিজাক তেওঁলোকে বন্দী কৰি পেলাইছে আৰু মিৰিয়ামহঁতে যদি লিক মাৰি পেলায় তেন্তে তেওঁলোকে লিজাক হত্যা কৰি পেলাব। কিন্তু মিৰিয়ামে জোশক ক'লে যে তোমাৰ যি ইচ্ছা তাকে কৰা, এই বুলি কৈ তাই ফোনটো কাটি দিলে। আৰু কোনো পলম নকৰাকৈ তেওঁলোকে জোশৰ সেই ঘৰটোত জুই লগাই দিলে য'ত নেকি জোশহঁতে তেওঁলোকক বন্দী কৰি ৰাখিছিল। ইয়াৰ পিছত তেওঁলোকে লিক সোধা পোছা কৰি পলাই যাব ধৰিলে। আনফালে জোশ আৰু ষ্টিভে আকৌ এবাৰ লিজাক দেখিলে আৰু তাই দৌৰি দৌৰি পলাই আছিল। সেইবাবে জোশে ষ্টিভক তাইক শ্বুট কৰি মাৰি পেলাবলৈ ক'লে আৰু ষ্টিভক তাতে এৰি সি তাৰ ঘৰৰ পিনে উভতি গ'ল। খন্তেক পিছতেই ষ্টিভে তাৰ ৰাইফলেৰে দূৰত দৌৰি থকা লিজাৰ পিছফালে শ্বুট কৰিলে। লগে লগে লিজা বাগৰি পৰিল। আনফালে জোশ তাৰ ঘৰত আহি দেখে যে তাৰ এটা ঘৰক সম্পূৰ্ণৰূপে জুয়ে আৱৰি ধৰিছে। সি গম পাই গ'ল যে মিৰিয়ামহঁতে হয়তো লিক মাৰি পেলাইছে নাইবা তাইক বন্দী কৰি ৰাখিছে। সেইবাবে সি তেওঁলোকক বিচাৰি ওলাই গ'ল। আকৌ আনফালে ষ্টিভ যেতিয়া লিজাৰ ডেডবডিটোৰ ওচৰত আহিল তেতিয়া সি লক্ষ্য কৰিলে যে গুলীটো তাইৰ পিছফালে থকা বেগটোত আহি লাগিছে, অৰ্থাৎ হয়তো তাই এতিয়াও জীৱিত অৱস্থাত আছে। কিন্তু ষ্টিভে কিবা কৰাৰ আগতেই লিজাই তাইৰ লগত থকা চাকু এখনেৰে ষ্টিভৰ ওপৰত আটেক কৰি দিলে আৰু ষ্টিভক মাৰি পেলালে। ইয়াৰ পিছৰ দৃশ্যত আমি মিৰিয়াম আৰু সুজেনক দেখিবলৈ পালোঁ আৰু তেওঁলোকে এতিয়াও লিক বন্দী কৰি লৈ গৈ আছে আৰু তাৰ জৰিয়তে পলাই যোৱা ৰাস্তাটো বিচাৰি আছে। কিন্তু এনেতে তেওঁলোকৰ পিছফালে জোশ আহি পাল আৰু সি তাৰ ৰাইফলডালেৰে সুজেনৰ পিছফালে গুলিয়ালে। লগে লগে সুজেন বাগৰি পৰিল আৰু তাৰ মৃত্যু হৈ গ'ল। আৰু সেইখিনি সময়তে লিয়ে নিজকে ফ্ৰী কৰাবলৈ সক্ষম হৈ পৰিল আৰু সি মিৰিয়ামৰ ডিঙিত চেপা মাৰি ধৰিলে। কিন্তু জোশে লিক ক'ব ধৰিলে যে সি তাৰ ভৰসাত ঘৰটো এৰি থৈ গৈছিল আৰু আমি সকলোৱে গম পাওঁ যে লিয়ে জোশৰ ঘৰটোক ৰক্ষা কৰিব নোৱাৰিলে। এই বুলি কৈ জোশে লিকো শ্বুট কৰি দিলে। জোশ এইবাৰ মিৰিয়ামক মাৰিবলৈ আগুৱাই আহিব ধৰিল, কিন্তু মিৰিয়ামে জোশক সুধিলে যে তেওঁলোকে তাইৰ বন্ধুকেইজনক কিয় হত্যা কৰিলে। ইয়াৰ উত্তৰত জোশে ক'লে যে প্ৰথমতে তোমালোকে মোৰ প্ৰাইভেট প্ৰপাৰ্টিটোত প্ৰৱেশ কৰিলা অথচ অনুমতি নোহোৱাকৈ, আৰু পিছত তোমালোকে সেই হৰিণৰ ফটো তুলি ল'লা আৰু তোমালোকে সেইবোৰ পুলিচক দেখুৱাবলৈও ওলাইছিলা, আৰু এনে কৰিলে মই ফচি যাম। সেইবাবে মই তোমাৰ বন্ধুকেইজনক মাৰি পেলালোঁ। জোশ এই কথাবোৰ কৈয়ে আছিল এনেতে পিছফালৰ পৰা লি উঠি আহিল আৰু জোশৰ ওপৰত হামলা কৰি দিলে। ইনফেক্ট সি জোশক হত্যা কৰি পেলালে। লি বলিয়াৰ নিচিনা হৈ পৰিছিল আৰু সি এতিয়া মিৰিয়ামক মাৰিবলৈ আগুৱাব ধৰিলে। কিন্তু হঠাতে এটা ডাঙৰ শব্দ হ'ল আৰু লি তাতে বাগৰি পৰিল। আমি দৰ্শকে দেখিবলৈ পালোঁ যে অলপ দূৰত লিজাই লিৰ পিছফালে গুলিয়াইছিল, যাৰ ফলত লিৰ মৃত্যু হৈ গ'ল। লিজা আগুৱাই আহিল আৰু তাই মিৰিয়ামক সুধিলে যে আমাৰ বাকী বন্ধুকেইজন এতিয়া ক'ত আছে। মিৰিয়ামে ক'লে যে সিহঁত মোৰ ভুলৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। মই তোমাৰ কথা নামানি বহুত ডাঙৰ ভুল কৰি পেলালোঁ। তোমাৰ কথা মানিলে আজি এনে নহ'লহেঁতেন। ফিল্মখন ইয়াতেই সমাপ্ত হ'ল। চ' ফ্ৰেণ্ডছ, এইখনেই আছিল হিল ৱাকাৰ্ছ মুভিখনৰ সম্পূৰ্ণ কাহিনীটো। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। আশা কৰোঁ আগৰ দৰে আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আৰু হৰৰ প্লেছ এছামিছক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্টত নিশ্চয় জনাই দিব যে আহিবলগীয়া ভিডিঅ'টো কিহৰ ওপৰত বনালে ভাল হ'ব। চ' মই আপোনালোকক লগ কৰি আছোঁ অহা বুধবাৰে। চ' টিল দেন, বাই বাই।